খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। এতিয়া নলবাৰী টাউনলৈ গৈ আছোঁ। কিবা কিবি বজাৰ আছে আৰু ভণ্টি তাইও কৰিব কিবা বজাৰ। তাৰ পাছত বজাৰ কৰি ঘৰত যাম, মাহঁতৰ ঘৰত। বৰমাহঁতৰ বাবুৰ বাৰ্থডে আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাড়ীত তেল ভৰালে এতিয়া। তাৰপিছত গৈ আছোঁ নলবাৰী টাউনলৈ। কিবা চিনেমা হল হ'ব কিজানি, ভালকৈ নাজানো আৰু কি হয়। এতিয়া কাপোৰ চাই আছে ভণ্টিয়ে, কুৰ্তা। বেছি মানুহ নাই আৰু শ্বপিং মলত। এতিয়া হ'ব আৰু দুৰ্গা পূজাত। আমি শ্বপিং মলত ভণ্টিয়ে কুৰ্তা চাই আছে। মানুহ নাই আজি, কম মানুহ। এতিয়া দুয়ো ফুচকা খাই আছোঁ। মই ফুচকা খাই বহুত ভাল পাওঁ। আমাৰ শ্বপিং কৰা হৈ গ'ল। এতিয়া যায় ঘৰত। বাই। ভণ্টি গ'ল, তাতে নমাই দিলোঁ তাই। লাইন গাড়ীত দিয়ে যাব ঘৰত। আমি এতিয়া মাহঁতৰ ঘৰত যাই আছোঁ। আগতো আহি গ'লো মই এতিয়া। পিছফালে নলিবা অকলে। হাঁহি দে একবাৰ। আমি মাহঁতৰ ঘৰ পাই গ'লোঁ। এয়া আমাৰ কামাখ্যা মন্দিৰ আৰু আমাৰ মৰমৰ গাঁওখন। একদম ধুনীয়া সেউজীয়া পৰিৱেশ। সঁচাকৈ গাঁৱত থাকি বহুত ভাল লাগে। ঘৰ আহি পালোঁ। তাৰ পৰা গা পা ধুলোঁ আৰু আহি ভাত খালোঁ গোটেইকেইটাই। এতিয়া অকণমান ৰেষ্ট লৈছোঁ। পাছত গধূলিকৈ বাৰ্থডে আৰু আমাৰ ভণ্টি। কি কৰি আছা তই? বহুত দিনৰ মূৰত লগ পাইছোঁ আজি। আমি গোটেইকেইটা একদম ক্ষীণ বডি। মই ইয়াত থ্ৰেডিং কৰিব আছে, মানে বেয়া দেখা হৈ গৈছে। বাইদেৱে দিব কৰি। বাইদেউ আহিছে আজি ঘৰত। গধূলি এতিয়া বাৰ্থডেৰ কাৰণে গোটেইকেইটাই ঘৰৰ মানুহে লগ লাগি বনাই আছে আৰু পুৰি ভাজি। সেয়া বাৰ্থডে বয় বেলুন ফুকাই আছিলে। আৰু কেকটো